हेलो स्टूडेंट्स तुम्हालोके মোক कमेंट কৰি আছিলা যে তোমালোকক ডিগ্ৰীৰ বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ নিউ CBCS সিলেবাসৰ অন্তৰ্গত এডুকেশ্যন জেনেৰিক এণ্ড ৰেগুলাৰ পাছ কোৰ্স সাবজেক্টৰ প্ৰথমটি অধ্যায় অৰ্থাৎ শিক্ষাৰ ধাৰণা এই প্ৰথমটি অধ্যায়ৰ পৰা হ'বলগীয়া গোটেই প্ৰশ্নৰ উত্তৰ লাগে তাৰ লগতে তোমালোকে কমেন্ট কৰিছিলা যে তোমালোকক এডুকেশ্যন জেনেৰিক এণ্ড ৰেগুলাৰ পাছ কোৰ্স সাবজেক্টৰ পুৰণা কোৱেশ্চন পেপাৰ লাগে হেয়েহে মই তোমালোকৰ বাবে 2019 ফাইনেল পৰীক্ষাত হৈ যোৱা এডুকেশ্যন জেনেৰিক এণ্ড ৰেগুলাৰ পাছ কোৰ্স সাবজেক্টৰ পুৰণা কোৱেশ্চন পেপাৰ লৈ আহিছো আৰু কোৱেশ্চন পেপাৰখন চালে তোমালোকে গম পাবা যে 1 মাৰ্কছৰ প্ৰশ্ন 10টা আহে 2 মাৰ্কছৰ প্ৰশ্ন তোমালোকে 5টা পাবা তাৰ পিছত 5 and 10 মাৰ্কছৰ লং কোৱেশ্চন তোমালোকে পাবা 4টাকে পাবা 5 মাৰ্কছৰ কোৱেশ্চন 4টা পাবা আৰু 10 মাৰ্কছৰ কোৱেশ্চন 4টা পাবা তোমালোকে 5 and 10 মাৰ্কছৰ লগত অৰ পাবা ঠিক আছে মই ডেসক্ৰিপচনত মই কোৱেশ্চন পেপাৰৰ লিংকটো দি দিম তোমালোকে চাই লবা আজি আমি ইয়াৰে প্ৰথমটি অধ্যায় আলোচনা কৰো তাৰ আগতে তোমালোকক সিলেবাসখন দেখুৱাই দিও তোমালোকক কৈ দিও কিমান নম্বৰ আহিব সিলেবাসখনৰ পৰা কৈ দি আছো ৰবা সোৱা তোমালোকৰ 5টা গুট আছে 5টা অধ্যায় আছে আজি আমি প্ৰথমটি অধ্যায় আলোচনা কৰিম শিক্ষাৰ ধাৰণা 1 আৰু 2 মাৰ্কছৰ প্ৰশ্ন আলোচনা কৰাৰ লগতে 5 and 10 মাৰ্কছৰ গোটেইখিনি আলোচনা কৰিম তাৰ লগতে এটি দৰকাৰী কথা যে তোমালোকে গম পাইছা 80 মাৰ্কছৰ তোমালোকৰ কোৱেশ্চন পেপাৰ হ'ব যত তোমালোকে 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন পাবা 1 মাৰ্কছৰ কোৱেশ্চন তোমালোকে 10টা পাবা ঠিক আছে আৰু 2 মাৰ্কছৰ কোৱেশ্চন তোমালোকে 5টা পাবা আৰু তাৰ পিছত 5 and 10 মাৰ্কছৰ লং কোৱেশ্চন তোমালোকে 4টাকে পাবা 5 মাৰ্কছৰ 4টা পাবা 10 মাৰ্কছৰ 4টা পাবা ঠিক আছে গতিকে এই 5টা অধ্যায়ৰ পৰা তোমালোকৰ মুঠ 80 নম্বৰ হ'ব আৰু কোৱেশ্চন পেটাৰ্ন মই ধুনিয়াকৈ বুজাই দিছো যে 1 মাৰ্কছৰ থাকিব 2 মাৰ্কছৰ থাকিব 5 আৰু 10 মাৰ্কছৰ লং কোৱেশ্চন থাকিব আৰু তোমালোকৰ লং কোৱেশ্চনৰ লগত অৰ দিব ঠিক আছে গতিকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই এটা আমি প্ৰথমটি অধ্যায় আলোচনা কৰাই দি আছো আৰু গোটেই মই প্ৰশ্ন উত্তৰবোৰ পঢ়ি দি যাম যাতে তোমালোকৰ মানে মনত থাকক বস্তুবোৰ যাতে পৰীক্ষাৰ সময়ত তোমালোকে বস্তুবোৰ যাতে সোনকালে মনত কৰিব পাৰা সেইকাৰণে মই পঢ়ি যাম ঠিক আছে তোমালোকক কৈ যাম তাৰ আগতে লেসনটো আৰম্ভ কৰাৰ আগতে কৈ দিও তোমালোকে কমেন্ট কৰি আছিলা যে তোমালোকক এছামিজ কমিউনিকেশ্যন তাৰো প্ৰশ্নৰ উত্তৰ লাগে অৰ্থাৎ যোগাযোগমূলক অসমীয়াৰ মানে গোটেই প্ৰশ্নৰ উত্তৰ লাগে গোটেই কেইটা অধ্যায়ৰ ওপৰতে প্ৰশ্ন লাগে তোমালোকে কমেন্ট কৰিছিল যে এটা ভিডিঅ'ৰ জৰিয়তে মানে গোটেই কিতাপখনৰে মানে কমন ইম্পৰ্টেন্ট প্ৰশ্নবোৰ লাগে আৰু তাৰ লগতে পুৰণা কোৱেশ্চন পেপাৰ লাগে গতিকে মই তোমালোকৰ কমেন্ট অনুসৰি মই ভিডিঅ' বনাইছো আপলোড কৰিছো তোমালোকৰ কিছুমানে চাইছা গতিকে মই ডেসক্ৰিপচনৰ লিংক দি দিম তোমালোকে মানে জুনে চোৱা নাই সকলোৱে চাই লবা কিয়নো গোটেই প্ৰশ্ন উত্তৰ আছে ঠিক আছে লং কোৱেশ্চন শৰ্ট কোৱেশ্চন গোটেইখিনি কমন ইম্পৰ্টেন্ট প্ৰশ্ন আছে আৰু কৈও দিছো কোনবোৰ প্ৰশ্ন প্ৰায় আহি থাকে তাৰ পিছত পলিটিকেল সায়েন্সৰ পাছ কোৰ্সৰ লাগে বুলি কমেন্ট কৰিছিল মই পলিটিকেল সায়েন্সৰ পাছ কোৰ্সৰ মানে প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায় হিচাপে বনাইছো ডেসক্ৰিপচনৰ লিংক দি দিম কোৱেশ্চন পেপাৰো পাই যাবা ইংলিছ পাছ কোৰ্সৰ পাই যাবা ঠিক আছে এছামিজ পাছ কোৰ্সৰ পাই যাবা গোটেইখিনি পাই যাবা ডেসক্ৰিপচনত মই ধুনিয়াকৈ লিংকবোৰ দি দিম তোমালোকে চাই লবা ডেসক্ৰিপচনত ক্লিক কৰি গোটেই ধুনিয়াকৈ চাই লিখি লব পাৰিবা গোটেই তোমালোকে চেক কৰি লবা ডেসক্ৰিপচনত মই তলত ধুনিয়াকৈ নামবোৰ লিখি দিম ঠিক আছে কোনটো মানে অধ্যায়ৰ কোনটো লেসন ঠিক আছে গোটেইখিনি লিখি দিম কিন্তু তোমালোকে প্ৰথমতে পাবা তোমালোকে প্ৰথমতে এডুকেশ্যনৰ মানে কোৱেশ্চন পেপাৰৰ লিংকটো পাবা ঠিক আছে তাৰ পিছত পলিটিকেল সায়েন্সৰ পাবা তাৰ পিছত তোমালোকে যোগাযোগমূলক অসমীয়া অৰ্থাৎ এছামিজ কমিউনিকেশ্যন পাবা গতিকে তোমালোকে সিৰিয়ালি চাই লবা এটা দৰকাৰী কথা আছিল সেইখিনি কৈ দিলো এতিয়া প্ৰথমটি অধ্যায় আমি আলোচনা কৰিব গৈ আছো শিক্ষাৰ ধাৰণা সোৱা শিক্ষাৰ ধাৰণা এইবোৰ হৈছে 1 নম্বৰী প্ৰশ্ন আৰু শিক্ষাৰ ধাৰণাৰ সম্পৰ্কে মই কৈ দিও মানে পাঠটি আৰম্ভ কৰাৰ আগতে সোৱা শিক্ষাৰ ধাৰণা তোমালোকে ক্লাছ 11ৰ প্ৰায়ভাগ বস্তু পাই আহিছে ক্লাছ 11তে শিক্ষাৰ ধাৰণাত সেইবোৰ কথা একেই মানে সেইবোৰ কথা তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰটো পাবাই ঠিক আছে সোৱা প্ৰথমতে মই কৈ দিছো শিক্ষা কি শিক্ষাৰ মানে তিনিটা কাৰ্য আছে কাৰ্য আহে সোৱা শিক্ষাৰ কাৰ্য তাৰ পিছত শিক্ষাৰ সংকীৰ্ণ অৰ্থ শিক্ষা কি ব্যাপক অৰ্থ শিক্ষা কি সংকীৰ্ণ মানে গম পাইছা তোমালোকে মানে ছুটি ঠেক অৰ্থত ঠিক আছে সৰু ঠিক আছে সংকীৰ্ণ অৰ্থত তাৰ পিছত ব্যাপক মানে বহল অৰ্থত শিক্ষা কি আহে ঠিক আছে 10 মাৰ্কছৰ প্ৰশ্ন আহে তাৰ পিছত মই দেখাই দিছো ৰবা একেবাৰে দেখাই দিছো সোৱা ঠিক আছে শিক্ষা বুলিলে কি বুজা শিক্ষাৰ সংকীৰ্ণ অৰ্থ আৰু ব্যাপক অৰ্থ আহে মই দেখুৱাই দিছো এতিয়ালৈকে বুজোৱা নাই কৈ যাম চাবা তাৰ পিছত হল ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য হিচাপে ঠিক আছে শিক্ষা এই সম্পৰ্কে মানে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ ওপৰত এটা প্ৰশ্ন আহে ঠিক আছে আৰু মানে শিশুৰ শিক্ষাত মানে পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে এটা প্ৰশ্ন আহে মানে শিশুৰ শিক্ষাৰ এটা মানে শিশুৰ শিক্ষাৰ লগত জড়িত এটা প্ৰশ্ন আহে মানে মই কমন প্ৰশ্নবোৰে কৈ দিলো মানে কোনবোৰ প্ৰশ্ন প্ৰায় আহা দেখা যায় এতিয়া শৰ্ট কোৱেশ্চনখিনি আলোচনা কৰি আছো 1 নম্বৰ প্ৰশ্ন ইংৰাজী এডুকেশ্যন শব্দটো মানে কোন শব্দৰ পৰা উদ্ভৱ হৈছে ইংৰাজী এডুকেশ্যন শব্দটো লেটিন শব্দ এডুকেয়াৰৰ পৰা উদ্ভৱ হৈছে দৰকাৰী প্ৰশ্ন আহি যোৱা পুৰণি কোৱেশ্চন পেপাৰত আহি যোৱা প্ৰশ্ন চাবা দে মনত ৰাখিবা ইংৰাজী এডুকেশ্যন শব্দটো লেটিন শব্দ এডুকেয়াৰৰ পৰা উদ্ভৱ হৈছে 2 নম্বৰ প্ৰশ্ন দি
ৰিপাব্লিক গ্ৰন্থৰ লেখক কোন প্লেটো মনত ৰাখিবা দেই দৰকাৰী প্ৰশ্ন এইটো তোমালোকে পলিটিকেল সায়েন্সতো চাগে পাইছিলা পাছ কোৰ্ছতো পাইছিলা ঠিক আছে ক্লাছ 12তো পাইছিলা দি ৰিপাব্লিক গ্ৰন্থখনৰ লেখক কোন প্লেটো তাৰপিছত 3 নম্বৰ প্ৰশ্ন মানে গান্ধীজীয়ে দিয়া শিক্ষাৰ সংজ্ঞাটো লিখা শিক্ষাৰ সংজ্ঞা গান্ধীজীয়ে এইদৰে দিছিলে যে শিশু আৰু বয়স্কৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশৰ সৰ্বতোমুখী বিকাশ সাধন কৰাই প্ৰকৃত শিক্ষা গান্ধীজীৰ মতে মনত ৰাখিবা দেই তাৰপিছত 4 নম্বৰটো দৰকাৰী প্ৰশ্ন ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় কিমান চনত আৰম্ভ হৈছিলে 1985 চনত ঠিক আছে 1985 1985 চনত ছেপ্টেম্বৰ মাহত হৈছিলে আৰম্ভ ঠিক আছে তাৰপিছত NCERTৰ মানে ফুল ফৰ্ম সম্পূৰ্ণ ৰূপ কি চোৱা নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERTৰ সম্পূৰ্ণ ৰূপ মনত ৰাখিবা দেই তাৰপিছত শিক্ষা কি চোৱা শিক্ষা কি শিক্ষাৰ কাৰ্য কি এইটো দৰকাৰী প্ৰশ্ন কিয়নো 10 মাৰ্কছৰ যদি প্ৰশ্ন আহে যে শিক্ষাৰ সংকীৰ্ণ অৰ্থ আৰু ব্যাপক অৰ্থ ব্যাখ্যা কৰা তথাপিও তোমালোকে আৰম্ভণি শিক্ষা কি দিব লাগিব শিক্ষা কাৰ্য দিব লাগিব যেটো 10 মাৰ্কছ থাকিব সো শিক্ষা মানে হ'ল জ্ঞান আহৰণ কৰাৰ উদ্দেশ্য এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া ই এবিধ সাজন প্ৰক্ৰিয়া আৰু ই শিশুৰ সুসামঞ্জস্য বিকাশক উন্নত অৱস্থালৈ নিয়ে শিক্ষাই নিয়ে ঠিক আছে তাৰপিছত শিক্ষাৰ মানে কাৰ্য কাম ঠিক আছে শিক্ষাৰ তিনিটা কাৰ্য ক চোৱা শিক্ষাই সমাজৰ মানে সংস্কৃতিক নতুন পুৰুষলৈ হস্তান্তৰিত কৰে 2 নম্বৰ শিক্ষাই সৃষ্টিমূলক আৰু গঠনমূলক কামত উৎসাহ যোগায় শিক্ষাই সামাজিক পৰিৱৰ্তন সাধন কৰে শিক্ষাই ঠিক আছে সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে চাবা তিনিটা চাবা সমাজ পৰিৱৰ্তন সাধন কৰে শিক্ষাই তাৰপিছত দৰকাৰী প্ৰশ্ন লং কুৱেশ্যন 10 মাৰ্কছলৈ এতিয়া আহি পাইছোঁ আমি শিক্ষা বুলিলে কি বুজা তোমালোকৰ 5 মাৰ্কছৰ হিচাপে আহিব পাৰে চমুটুকা হিচাপে আহিব পাৰে সংকীৰ্ণ অৰ্থত শিক্ষা ঠিক আছে শিক্ষাৰ সংকীৰ্ণ অৰ্থ শিক্ষাৰ ব্যাপক অৰ্থ তেতিয়া তোমালোকে ভাগ ভাগকৈ লিখিবা যদি কেৱল সংকীৰ্ণ আহে তো সংকীৰ্ণই লিখিবা ব্যাপক সুধিলে কেৱল ব্যাপকে লিখিবা ঠিক আছে আৰু যদি 10 মাৰ্কছৰ মিলাই আহে সংকীৰ্ণ আৰু ব্যাপক অৰ্থ তেতিয়ালৈকে তোমালোকে গোটেই পেৰাগ্ৰাফ লিখিব লাগিব মই বুজাই দি আছোঁ অকণমান চোৱা আৰম্ভণিতে শিক্ষা কি দিবা ঠিক আছে শিক্ষা শব্দটি লেটিন শব্দ এডুকেয়াৰৰ পৰা উৎপত্তি হৈছে ঠিক আছে মনত ৰাখিবা তাৰপিছত শিক্ষাৰ সংজ্ঞা দি দিবা এৰিষ্টটলৰ মতে প্লেটৰ মতে ঠিক আছে ইয়াতে আছে এৰিষ্টটলৰ মতে দেখা পাইছা যে এৰিষ্টটলৰ মতে মানে এটা সুস্থ দেহত এটা সুস্থ মনৰ সৃষ্টি কৰাই শিক্ষা প্লেটৰ মতে শিক্ষা হ'ল উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা ঠিক আছে ছাৰ জন আডামছৰ মতে কি কৈছে ছাৰ জন আডামছৰ মতে শিক্ষা হৈছে এবিধ সচেতন আৰু সচেষ্ট প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ প্ৰভাৱ মানে আন এজনৰ ব্যক্তিত্বৰ ওপৰত পেলাব পাৰে ছাৰ জন আডামছৰ মতে ঠিক আছে শিক্ষাৰ সংজ্ঞা তাৰপিছত তোমালোকে আৰম্ভ কৰিবা শিক্ষা কি শিক্ষাৰ সংজ্ঞা এইবোৰ দিয়াৰ পিছত আৰম্ভ কৰিবা সংকীৰ্ণ অৰ্থত শিক্ষা কি চোৱা সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে মানে এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ এক নিৰ্দিষ্ট সময়ত মানে শেষ হৈ যায় অৰ্থাৎ বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ নিৰ্দিষ্ট পাঠ্যক্ৰম অনুশাসন সময়সীমাৰ মাজেৰে লাভ কৰা অভিজ্ঞতাকে মানে বুজা যায় সংকীৰ্ণ অৰ্থত শিক্ষা ঠিক আছে ব্যাপক অৰ্থত শিক্ষা হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া ঠিক আছে আৰু ব্যাপক অৰ্থত মানে শিক্ষা বুলি ক'লে কেৱল মানে এক নিৰ্দিষ্ট সময়ত মানে সামৰি লোৱা নহয় ই মানে জীৱনৰ যিকোনো ক্ষেত্ৰতে মানে শিক্ষা লাভ কৰাক বুজায় ঠিক আছে মনত ৰাখিবা জন্মৰ পৰা মৃত্যুলৈকে আহৰণ কৰা মানে বিভিন্ন অভিজ্ঞতাকে বুজায় তাৰপিছত পৰৱৰ্তী প্ৰশ্ন শিশুৰ শিক্ষাত মানে পৰিৱেশৰ প্ৰভাৱ কিদৰে পৰে ব্যাখ্যা কৰা মই কৈছিলোঁ ভিডিঅ'ৰ আৰম্ভণিতে যে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত মানে পৰিৱেশৰ কি প্ৰভাৱ পৰে কি ভূমিকা থাকে ঠিক আছে গতিকে সেই সম্পৰ্কে প্ৰশ্ন এটা আহিব বুলি মই কৈ দিছিলোঁ আৰম্ভণিতে ভিডিঅ'টোৰ মানে শিশুৰ শিক্ষাৰ লগত জড়িত প্ৰশ্ন এটা আহিব বুলি কৈছিলোঁ গতিকে শিশুৰ শিক্ষাত পৰিৱেশৰ কি প্ৰভাৱ পৰিছে ঠিক আছে গতিকে চোৱা মানে শিশুৰ জন্মৰ লগে লগে শিক্ষা পদ্ধতি আৰম্ভ হয় সিহঁতে পৰিৱেশৰ পৰাই অৰ্থাৎ ঘৰ পৰিয়াল ওচৰ চুবুৰীয়া স্কুল লগতে শিক্ষক শিক্ষয়িত্ৰী আদিৰ পৰা জ্ঞান আহৰণ কৰে আৰু কি কৰে মানে প্ৰত্যেকে সমাজত থাকি এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলা উচিত মানে আমি প্ৰত্যেক ব্যক্তিয়ে মানে জন্মগতভাৱে কিছুমান শক্তি ইচ্ছা প্ৰবৃত্তি আদি মানে কি কৰোঁ সম্ভাৱনীয়তালৈ মানে জন্মগ্ৰহণ কৰোঁ এইবোৰক লৈ কেনে জন্মগ্ৰহণ কৰোঁ আমাৰ কিছুমান প্ৰবৃত্তি আমাৰ লগত থাকে ঠিক আছে এতিয়া শিশুৰ শিক্ষাত মানে পৰিৱেশৰ কি প্ৰভাৱ পৰে শিশু এটা জন্ম হোৱাৰ লগে লগে
গতিকে যদি সুস্থ সবল যদি মানে পৰিৱেশ হয়, ঘৰুৱা পৰিৱেশ যদি শান্তিময় হয়, তেতিয়াহ'লে শিশুটোৰ ওপৰত এটা মানে শিশুটোৰ শিক্ষাৰ ওপৰত এটা মানে ভাল প্ৰভাৱ পৰে। গতিকে তোমালোকে গম পাইছা যে শিক্ষাৰ ক্ষেত্ৰত শিশুৰ শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশৰ এক বিশেষ ভূমিকা থাকে। ঠিক আছে, শিশুৰ মানে উন্নতিৰ ক্ষেত্ৰত, শিশুৰ মানে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত, মানে শিশুৰ মানে মানসিক শক্তিৰ কথা কোৱা, ইচ্ছা শক্তিৰ কথা কোৱা, এইবোৰ মানে বেছি দ্ৰুত গতিৰ আগবঢ়াৰ ক্ষেত্ৰত মানে পৰিৱেশৰ এক বিশেষ ভূমিকা থাকে। তোমালোকে চাবা প্ৰশ্নটো দৰকাৰী প্ৰশ্ন হয়। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্ৰিপক্ষীয় প্ৰক্ৰিয়া। ঠিক আছে, তোমালোকৰ 5 মাৰ্কছ বা 10 মাৰ্কছৰ হিচাপে অহাৰ সম্ভাৱনা থাকে, কেতিয়াবা পাৰ্থক্য হিচাপেও আহে। মই তোমালোকক এটা 1 মাৰ্কছৰ প্ৰশ্ন মানে ইয়াৰ পৰা হ'ব পাৰে, মানে দুটা হ'ব পাৰে, মই কৈ দিওঁ চোৱা। শিক্ষাক এক মানে দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কোনে কৈছিলে আহিব পাৰে। ঠিক আছে, ছাৰ জন আডামছে কৈছিলে। ঠিক আছে, ছাৰ জন আডামছে কৈছিলে, মনত ৰাখিবা। গ্ৰন্থখনত তেখেতৰ এখন গ্ৰন্থ আছিল ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰীত কৈছিল। ঠিক আছে, ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী নামৰ পুথিত উল্লেখ কৰিছে দ্বিপক্ষীয় প্ৰক্ৰিয়াৰ কথা। শিক্ষাক কোনে কৰিছিলে? ছাৰ জন আডামছে। মনত ৰাখিবা দে, আডামছে হয় দেই। তাৰপিছত জন ডিউৱে কি কৰিছিলে? শিক্ষাক ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছিলে। এতিয়া মই কৈ দিওঁ, দ্বিপক্ষীয় প্ৰক্ৰিয়া হৈছে শিক্ষক আৰু শিক্ষাৰ্থী। ঠিক আছে, আৰু ত্ৰিপক্ষীয় প্ৰক্ৰিয়া হৈছে শিক্ষক শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশ, আৰু সামাজিক পৰিৱেশে শিক্ষা ফলপ্ৰসূ কৰি তোলে। কিয়নো চোৱা, শিক্ষক আৰু শিক্ষাৰ্থীটো থাকিবই, তাৰ লগতে সামাজিক পৰিৱেশো মানে থাকিব লাগিব, তেতিয়াহে সামাজিক পৰিৱেশে শিক্ষাক মানে ফলপ্ৰসূ কৰি তোলে। ঠিক আছে, মানে কোনো এখন সমাজে শিক্ষাৰ উদ্দেশ্য আৰু শিক্ষায়ন পদ্ধতি মানে নিৰ্ধাৰণ কৰে। শিক্ষাই শিক্ষাৰ্থীক মানে সমাজমুখী কৰি গঢ়ি তুলিব লাগে। শিক্ষাৰ মানে ত্ৰিপক্ষীয় প্ৰক্ৰিয়াত ছাত্ৰ হ'ল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী, শিক্ষক হ'ল ক্ৰিয়াৰ মানে পৰিচালনাকাৰী, আৰু সামাজিক পৰিৱেশ হ'ল তাৰ গতি নিৰ্ধাৰণকাৰী। গতিকে মনত ৰাখিবা, জন ডিউৱে কি কৰিছিলে? শিক্ষাক ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছিলে, মনত ৰাখিবা। আৰু ছাৰ জন আডামছে মানে দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছিল ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী গ্ৰন্থত। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, শিক্ষাৰ মানে ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে উল্লেখ কৰিব দিছে। ইয়াতো 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক আছিলে ছাৰ পাৰ্চি নান। ঠিক আছে, মনত ৰাখিবা। আৰু তোমালোকে দুটাকৈ মানে সুবিধা চাবা। ঠিক আছে, বা সবলতা চাবা। যিহেতু শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক ওপৰৰ লক্ষ্য, শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে যদি কেৱল লিখিব দিয়ে, কেৱল ব্যক্তিকেন্দ্ৰিক লক্ষ্য যদি লিখিব দিয়ে, তেতিয়াহ'লে তোমালোকে এইখিনি লিখিবা। আৰু যদি সমাজকেন্দ্ৰিক লিখিব দিয়ে, দুটাই দিছে 10 মাৰ্কছৰ প্ৰশ্ন হিচাপে, মই চিন দি দিছোঁ দুটাকৈ, তোমালোকে মানে সবলতা বা সুবিধা লিখিবা। ঠিক আছে, কিন্তু তোমালোকৰ যদি কেৱল মানে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য দিয়ে, তেতিয়াহ'লে তোমালোকে কি কৰিবা? এইখিনি লিখিবা। ঠিক আছে, প্ৰথমতে সমাজকেন্দ্ৰিক লক্ষ্যৰ চোৱা, যিদৰে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ চোৱা প্ৰধান সমৰ্থক আছিলে ছাৰ পাৰ্চি নান, ঠিক সেইদৰে সমাজকেন্দ্ৰিক লক্ষ্যৰ মানে প্ৰধান সমৰ্থক আছিলে জন ডিউই। মনত ৰাখিবা। ঠিক আছে, আৰু সবলতা দুটা উল্লেখ কৰি দিবা। শিক্ষাই এই লক্ষ্যক মানে কি কৰে? শিক্ষাই এই লক্ষ্যৰ ব্যক্তিক উপযুক্ত নাগৰিক হিচাপে মানে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৰ লগতে মানে শিক্ষাৰ সামাজিক পৰিৱেশে মানুহৰ সহজাত ক্ষমতা আৰু যোগ্যতাক মানে আৱিষ্কাৰ কৰে। গতিকে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ ভূমিকা লিখিবা যদি প্ৰশ্ন 5 মাৰ্কছৰ হিচাপে আহে। আৰু যদি কেৱল আহে যে শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক বা ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য বুলি কি বুজা, সবলতা বা কি কয় ইয়াৰ উদাহৰণ দি বুজাই লিখা, তেতিয়াহ'লে তোমালোকে গোটেইখিনি লিখিব লাগিব মই চিন দিয়া মতে। ঠিক আছে, গতিকে দৰকাৰী প্ৰশ্ন হয় এইটো, আটাইতকৈ দৰকাৰী প্ৰশ্ন হয় এইটো, আৰু সংকীৰ্ণ আৰু ব্যাপক অৰ্থটোও চাবা। গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰিম। ভিডিঅ'টো সমাপ্ত হ'ল। তোমালোকে ভিডিঅ'টোৰ পৰা চাই গোটেই প্ৰশ্ন উত্তৰ লিখি ল'বা, আৰু তোমালোকৰ চিনাকিবোৰক, তোমালোকৰ লগৰবোৰক, তোমালোকৰ কলেজৰ ক্লাছমেটবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা। তোমালোকে মানে কমেণ্ট কৰা মতে মই ভিডিঅ'বোৰ লৈ আহি আছোঁ, গতিকে সকলোকে শ্বেয়াৰ কৰি দিবা। আৰু ইয়াৰে ডিছক্ৰিপশ্যনত মই কুৱেশ্যন পেপাৰৰ লিংক দি দিম। ঠিক আছে, কুৱেশ্যন পেপাৰৰ লিংক দি দিম। তাৰপিছত তোমালোকে যোগাযোগমূলক অসমীয়া অৰ্থাৎ এছামিজ কমিউনিকেশ্যনৰ লিংক পাই যাবা, য'ত গোটেই প্ৰশ্ন উত্তৰ পাবা এটা ভিডিঅ'তে আছে। তাৰপিছত কুৱেশ্যন পেপাৰো আছে দিয়া, তাতে আছে। তাৰপিছত তোমালোকে পলিটিকেল সায়েন্স পাছ কোৰ্চৰো পাই যাবা, ইংলিছ পাছ কোৰ্চৰো পাই যাবা। ঠিক আছে, গতিকে ডিছক্ৰিপশ্যনত গোটেই লিংক দিয়া থাকিব, তোমালোকে চাই লিখি ল'বা ডিছক্ৰিপশ্যনৰ পৰা। আৰু আজিৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ।